নমস্কাৰ। অনুশীলনী 4 10 নম্বৰ প্ৰশ্ন 9ৰে বিভাজ্য হ'বলৈ তলত দিয়া সংখ্যাবোৰৰ খালী চিনত সৰ্বনিম্ন আৰু সৰ্বোচ্চ অংক কি বহিলে সংখ্যাটো 9ৰে বিভাজ্য হ'ব। আমি এই নম্বৰটো প্ৰথম কৰিব লৈছোঁ। খালী ঠাই আছে 6, 7, 2 আৰু 9 আছে। আমি প্ৰথম অংককেইটাৰ যোগফল উলিয়াম। অংককেইটাৰ যোগফল খালী ঠাই আছে, খালী ঠাই 6 যোগ 7 যোগ 2 যোগ 9। আমি এইকেইটা অংক যোগ কৰিলে হ'ব আমাৰ 24। 24ৰ লগত আমি কি সংখ্যা যোগ কৰিলে সংখ্যাটো 9ৰে বিভাজ্য হ'ব। আমাৰ 24ৰ লগত আমি যদি 3 যোগ কৰোঁ, খালী ঠাইত যদি আমি 3 দিওঁ, 3 যোগ কৰিলে আমাৰ যোগফলটো হ'ব 24 3 27 হ'ব, যিটো 9ৰে বিভাজ্য হয়। এতেকে খালী ঠাইত 3 বহুৱালে সংখ্যাটো 9ৰে বিভাজ্য হ'ব।